এভৰিৱান কি খবৰ আশা ৰাখিছোঁ সকলো ভালে আছে মোৰো ভাল আৰু এয়া এজোৰ কোট সেট আনিছিলোঁ আৰু আজি ভাবিলোঁ এই কোট সেটজোৰক বিভিন্ন ধৰণে ষ্টাইল কৰোঁ তেনেহ'লে বলক বেছি লেট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কোট সেটজোৰ আহোঁতে এনেধৰণে আহিছিল ওপৰত আহিছিল এটা কুৰ্তি আৰু তলত আহিছিল এটা পেণ্ট সো আজি ভাবিলোঁ কাপোৰজোৰক বিভিন্ন লুক দিওঁ আৰু আমি ছোৱালী মানুহসকলৰ এটাই প্ৰব্লেম কাপোৰ এযোৰ এদিন পিন্ধি কেইটামান পিকচাৰ ক্লিক কৰি আমি দ্বিতীয় দিন পিন্ধিব মন নকৰোঁ সো আজি ভাবিলোঁ কেইটামান ডিফাৰেণ্ট লুক দিওঁ আৰু প্ৰথমতে মই কুৰ্তিটো এটা ট্ৰাউজাৰৰ লগত পিন্ধিছোঁ বগা কালাৰৰ আৰু দেখিবলৈ ভাল লাগিছে আৰু অকণমান ইউনিক লাগিছে এণ্ড নেক্সট মই এজ এ ড্ৰেছ ৱেৰ কৰিম আৰু কঁকালত এডাল বেল্ট মাৰি লৈছোঁ আৰু এইটো এটা ধুনীয়া ড্ৰেছ হৈ গ'ল সো এনেদৰে আপোনালোকে বিভিন্ন ষ্টাইল কৰিব পাৰে আৰু ইভিনিং আউটৰ বাবে এইটো এটা পাৰফেক্ট ড্ৰেছ হৈ গ'ল দেখিছেনে দেখিবলৈ কিমান কিউট লাগিছে এণ্ড নেক্সট মই কুৰ্তিটো বেবী পিংক কালাৰৰ ট্ৰাউজাৰৰ সৈতে ৱেৰ কৰিছোঁ আৰু দেখিবলৈ এটা ইউনিক লুক আহিছে আৰু দেখিবলৈ ভালেই লাগিছে বাৰু চ' আপোনালোকে কমেণ্ট কৰি জনাব কোনটো লুক আপোনালোকৰ ভাল লাগিল তাৰপিছত মই পিন্ধিছোঁ হোৱাইট কালাৰ প্লাজো আৰু লগত লৈছোঁ দুপাট্টা এইবাৰ মই এজ এ চেলোৱাৰ ৱেৰ কৰিছোঁ আৰু দেখিবলৈ বহুত বেছি ভাল লাগিছে নেক্সট মই কোট সেটজোৰৰ পেণ্টটো হোৱাইট কালাৰ টপৰ লগত পিন্ধিছোঁ আৰু দেখিবলৈ এটা ইউনিক লুক আহিছে আৰু পেণ্টটোত যিহেতু হোৱাইট কালাৰ প্ৰিণ্ট আছে সেয়েহে মই টপটো হোৱাইট পিন্ধিছোঁ চ' আপোনালোকে এনেধৰণে ষ্টাইল কৰিব পাৰে এইবাৰ মই পেণ্টটোৰ সৈতে পিন্ধিছোঁ হোৱাইট কালাৰ কুৰ্তি আৰু লগত লৈছোঁ এখন পিংক কালাৰৰ দুপাট্টা চ' এনেদৰে আপোনালোকে ষ্টাইল কৰিব পাৰে আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব কোনটো ষ্টাইল আপোনালোকৰ ভাল লাগিল নেক্সট মই ৱেৰ কৰিছোঁ জিন্সৰ সৈতে আৰু আপোনালোকে হাইৱে জিন্সৰ সৈতেও ষ্টাইল কৰিব পাৰে এণ্ড লাষ্ট মই পিংক কালাৰ টি চাৰ্টৰ সৈতে ৱেৰ কৰিছোঁ আৰু এইটো লুকো ভালেই লাগিছে আৰু এনেদৰে এযোৰ কাপোৰ আমি বিভিন্ন ধৰণে ষ্টাইল কৰিব পাৰোঁ এযোৰ কাপোৰ এদিন পিন্ধি ৱাৰ্ড্ৰবৰ কোণ এটাত পেলাই নথৈ আমি বিভিন্ন ষ্টাইল কৰি পিন্ধিব পাৰোঁ আৰু কাপোৰবোৰ ৰিপিট কৰিব পাৰোঁ চ' আজিৰ ভিডিঅ'টো আছিল ইমানেই আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বাই বাই